স্বাধীনতাৰ ৭৫ বছৰৰ পিছত এনে এখন আঁচনিৰ কাৰণে মই বাজেটত ২,৫০০ কোটি টকা ধাৰ্য কৰিবলৈ পাই অতি গৌৰৱ অনুভৱ কৰিছোঁ। মহোদয়, আমাৰ চাহ বাগিচা অঞ্চলত শিক্ষাৰ আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব প্ৰদান কৰি চলিত বছৰত আন এখন নতুন চাহ বাগিচা উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ কাম হাতত লোৱা হ'ব। এই বিদ্যালয়সমূহৰ নিৰ্মাণৰ বাবে বিভিন্ন আঁচনি যেনে PM-DY, RIDF, NACID আৰু ৰাজ্যিক বাজেটৰ ধনেৰে একত্ৰিত পুঁজি গঠন কৰা হ'ব। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা যোগোৱা আৰু পৰামৰ্শদাতাৰ জৰিয়তে তেওঁলোকৰ মাজত কেৰিয়াৰ সম্পৰ্কীয় সজাগতা সৃষ্টিৰ বাবে আৰোহণ নামৰ আঁচনিৰ শুভাৰম্ভ কৰা হৈছে। চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটীৰ কেইবাখনো আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান পৰিদৰ্শন কৰাৰ লগতে মাননীয় মুখ্যমন্ত্ৰীৰ সৈতেও মত বিনিময়ৰ সুযোগ লাভ কৰিছে। ধাৰাবাহিকতা ৰক্ষা কৰি এইবাৰো প্ৰথম স্থান লাভ কৰি নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক টেবলেট প্ৰদান কৰা হ'ব আৰু এই টেবলেটসমূহত শৈক্ষিক বিষয়বস্তু যোগানেৰে কেন্দ্ৰীয় এজেন্সি আৰু পৰামৰ্শদাতাৰ সৈতে যুক্ত কৰা হ'ব। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে প্ৰজ্ঞান ভাৰতীৰ অধীনত বিগত বৰ্ষত গ্ৰহণ কৰা পদক্ষেপ এইবাৰো অধিক সক্ৰিয়তাৰে অব্যাহত ৰাখিব। ইয়াৰ ভিতৰত আছে চৰকাৰী আৰু প্ৰাদেশিক মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ বিনামূলীয়া চাইকেল প্ৰদান, বিনামূলীয়া পাঠ্যপুথি প্ৰদান, স্নাতক পৰ্যায়লৈকে ছাত্ৰ ছাত্ৰীসকললৈ পাঠ্যপুথিৰ বাবে সাহায্য প্ৰদান, ডিগ্ৰী, চিকিৎসা বিজ্ঞান আৰু পলিটেকনিক শিক্ষানুষ্ঠানসমূহৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীসকললৈ প্ৰতি মাহে ঊৰ্ধ্বতম ২,০০০ টকালৈকে হোষ্টেল মাচুল ৰেহাই, উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা মেধাৱী ল'ৰা ছোৱালীলৈ স্কুটি প্ৰদান, চিকিৎসা বিজ্ঞানৰ বাহিৰে অন্যান্য স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি বছৰে ১০,০০০ টকাৰ যাতায়াতী অনুদান প্ৰদান, দৰিদ্ৰ সীমাৰেখাৰ তলৰ সকলো ছাত্ৰ ছাত্ৰীসকললৈ মাচুল ৰেহাই, হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ অৰ্হতা সম্পন্ন ছাত্ৰ ছাত্ৰীসকললৈ আনন্দমূৰা বঁটা প্ৰদান আৰু অনুসূচিত জাতি, অনুসূচিত জনজাতি, সংখ্যালঘু আৰু চাহ বাগিচা সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকললৈ জলপানী প্ৰদান। অধ্যক্ষ মহোদয়, অভিনন্দন আঁচনি ছাত্ৰ ছাত্ৰীসকলৰ বাবে শৈক্ষিক ঋণৰ ক্ষেত্ৰত সাহায্য প্ৰদানৰ এই আঁচনি